এনেকে সেলিব্ৰেট কৰিলো তাৰ পিছত জৌকে কৰিলি হল জলজপ ইমান ইগনৰটো মোক কোনো কৰা নাই আজিলৈকে দুটা আছে এটা ঘৰ আছে বন মানুহ এইটো হেল্ল' হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে লগতে ময়ো ভালে কুশলে আছো আৰু আজি মই ভিডিঅ'টো কাজিৰঙাৰ পৰাই আৰম্ভ কৰিছো যিহেতু মই ইয়ালৈ আহিছো আৰু আগলৈ যাম শিৱসাগৰ যাম তো গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই থাকিম কিন্তু তাৰ আগতে চাওক বহুত দিনৰ আশা এটা আজি পূৰ্ণ হ'ল বহুত দিনৰ পৰা ভাবি আছিলো আহিম বুলি কিন্তু আহিব পৰা নাছিলো তাৰপিছত ৰাস্তাবোৰ মাজে মাজে গাড়ী শ্ল' কৰিবলগীয়া হয় কাৰণ এনিমেল কৰিডৰবোৰ থাকে যে সেইকাৰণে ক'ৰবাত 20 স্পীডত ক'ৰবাত 40 স্পীডত ক'ৰবাত আকৌ 40 আপ গ'লে পেনাল্টি লাগি যায় এইটো দিগদাৰী হৈ যায় সেইকাৰণে 20-40 সেনেকুৱাকৈ আহোঁতে বহুত লেট হৈ গ'লগৈ বাট গাইজ লিটাৰেলি মই আহি গ'লোঁ কাজিৰঙা আৰু গৈ আছোঁ আগলৈও আপোনালোকে ভিডিঅ'টো চাই থাকিব অলৰেডি মই এটা পোষ্ট কৰিছোঁ কমিউনিটি পোষ্টত যিসকলে শিৱসাগৰৰ পৰা চাই আছে তেওঁলোকে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু গোটেইখিনি বস্তু দেখুৱাই থাকিম আপোনালোকক তেতিয়াহ'লে বলক আৰু কি কি চাবলৈ পাওঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ এটা হয় না দুটা আছে এটা ঘৰ আছে এটা ঘৰে আগত এক জেগাতে থিয় হৈ আছে কি কি দেখিলা পিছপিনে ঘৰ হৰিণা কিন্তু বেছিকে দেখা নাই এটা এটা হ'লেও মৰম লগা ইমান ডাঙৰ ইমান ডাঙৰ ইমান ডাঙৰ নহয় বহুত ডাঙৰ এনে মই ওচৰৰ পৰা দেখা নাই নহয় আমি লেন্সেদিহে দেখিছো ইমানটো দেখিছো মোবাইলত আৰু অকণমান ইমানটো জুম কৰি গ'ল কাজিৰঙাত বাৰু আৰু এইখিনিয়ে এতিয়া বিশেষ তেনেকুৱা নাই বৰষুণে যিহেতু দি আছে সেইকাৰণে জন্তুবোৰ পাহাৰৰ ওপৰত গৈছে তেনেকুৱা হৈছে মহে কেইটামান দেখিলোঁ তাৰ লগতে হৰিণাও দেখিলোঁ আৰু আপোনালোকৰ গড়ো দেখিলোঁ বাছ এতিয়া যাওঁ ধুনীয়াকৈ আমি যাওঁ কিবা চাবা আৰু নাই আৰু আগলৈ যাম এতিয়া ন যিহেতু গড় বিখ্যাত গড়ে মেইন গড় দেখিলোঁ এশিঙীয়া গড় হৈ গ'ল গড়টোক চাই শুনি ওচৰত যায় ইয়াৰ পৰা আপোনালোকক জুম কৰাই দেখাই আছো যিখিনি জুম হ'বলৈ পাৰে আৰু এয়া চাওক এয়া হৈছে এশিঙীয়া গড় আৰু আনফালে আছে মহ ইপিনে আছে হৰিণা আৰু এয়া চাওকচোন মিনি গণুক লগ পোৱাৰ আগতে মিনি গণুক লগ পালোঁ মানে এই হাতীটো ইমান ধুনীয়াকৈ কল খাই আছিলে ভাবিলোঁ যে আপোনালোককো দেখুৱাই দিওঁ মই ইপিনে নামি যাব খুজিছিলোঁ বাইহে নামিব নিদিলে মোক বোলে গছকি দিব চাওকচোন তাইৰো ভয়বোৰ কি যে হ'ব নহয় এয়া আমি আহি পালোঁ হালধিবাৰীত অৱস্থিত বুঢ়ীমাই মন্দিৰলৈ বুলি ভিতৰত নোসোমাওঁ জাষ্ট বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আৰু সেইটো চাওক হাতী এটা দুটা পিছপিনে আছে বহুত ডাঙৰ ডাঙৰ হাতী দেখিবলৈ পাইছোঁ দেই আৰু আনফালে আছে আপোনালোকৰ মাংকি মানে আমাৰ হনু দাদা এয়া চাওক কল খুৱাই আছে মোক এটা দিয়ক না মোক নিদিলে বহি বহি খাওঁতে হ'ব দে অ'কে ইটছ অ'কে বাবুল হনু নাখাওঁ কল খাই খাই পেট ভৰ্তি ইমান ইগনৰটো মোক কোনো কৰা নাই আজিলৈকে লোৱা বাবা হনু তাতে আজি 2 এপ্ৰিল হনুমান জয়ন্তী আমি যিহেতু বঙাইত নাই এনেকে চেলিব্ৰেট কৰিলো মিনি ভাৰ্চনৰ লগত যোনটোৱে হৈছে মাংকি আমি ধুনীয়াকৈ বান্দৰক কল খোৱালো তাৰপিছত এতিয়া যাওঁগে ইমান ধুনীয়াকৈ বান্দৰকেইটাই খেলি আছে আৰু অকণিও চাই আছিলে জানেনে ইমান মৰম লাগিছে গোটেইকেইটাকে এতিয়া বলক যাওঁ মোৰ কেচ ধৰিব নোৱাৰিলে বান্দৰকেইটাই আৰু এনেকুৱা লেভেলত ইগন'ৰ কৰিছে মানে কি ক'ম আৰু আপোনালোকক ইগন'ৰ ওপৰত ইগন'ৰ
বাচ্চা এটা লৈছিলে বাৰু কিন্তু মোৰ দিয়াতে নহলগে হলো বান্দৰ এটা পৰিয়াল হিচাপে বন মানুহ এইটো হা মাত্ৰ বন মানুহ হয় নেকি এইটো মতা এইটো মতা আৰু এই মাইকীজনী এইটো কোলাত পুছত কিবা লৈ আছে এইটো বাচ্চা নেকি বাচ্চা লৈ আছে মাইকীজনীৰ কালাৰটো কিবা গল্ডেন গোল্ডেন টাইপৰ হলো বাবা বাবা পাছত লগাই সদাও বদ তাৰপিছত জৌ জৌকে খৰিলিয়ে হল চলো জপো এই চব ওপৰত কলা বান্দৰ ওপৰত চাওক কেনেকে ভৰিটো ষ্ট্ৰেচ কৰি আছে চাওক দেখিছে নে কিবা খাই আছে নেকি কি খাই আছে পাত খাই নেকি পাতটো নাই মাই গুডনেছ ইয়াতে বিভিন্ন ধৰণৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰসমূহ আহিছে বেলেগ বেলেগ জেগাৰ পৰা লগতে ফৰেনৰ পৰাও আহিছে মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ আনফালে আকৌ এই হলু বান্দৰটো দেখা দিলে একেবাৰে ভগৱানে মিলাই দিলে আৰু সকলো কথাই আনফালে আকৌ ইয়াৰ পৰা ওলাই দি ডাইৰেক্ট গৈছোঁ বোকাখাটত নামি পেলাই বোকাখাট ফেমাছ পেৰা খালোঁ তাৰ লগতে খাইছিলোঁ পুৰি আৰু আলুৰ দম সেইখিনি খাই লৈ পিনে এতিয়া ওলাই দিছোঁ শিৱসাগৰৰ ফালে ইমান জাৰ্ণি কৰাৰ যিহেতু অভ্যাস নাই সেইকাৰণে ক'ৰবাত নামি আছিলোঁ লগতে আনফালে কিবা কিবি খায়ো আছিলোঁ যাতে গাটো ভালে থাকে কিন্তু বাৰ আমাৰ আৰু খায়ো বেয়া হৈ থাকিলে গাটো জানেনে মানে ভৰি হাত বোলে বিষাইছে তাই বহি বহি কিবা এটা খাই লৈ লাঞ্চ কৰিলোঁ আৰু এটা বাজিলে খোৱাটোৱে আগত কৰিলোঁ তাৰপিছত আৰু গৈ থাকিব অলপ গাইজ ফাইনেলি শিৱসাগৰ এতিয়া মই এটা হোমষ্টেত আছোঁ আৰু হোমষ্টেটোৰ নাম হৈছে ছানী ভিলা বহুতেই বেছি ধুনীয়া হোমষ্টে আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ এয়া হৈছে তাৰ এণ্ট্ৰেঞ্চটো সেইপিনেদি আপোনালোকে সোমাব লাগিব আহিলে এয়া আৰু এতিয়া বলক দেখুৱাইছোঁ এইটো ডাইনিং এৰিয়া ইফালে আছে কিটচেন ইফালে আছে এটা এপাৰ্টমেণ্ট সেইটো লোৱা নাই বাৰু এইটো দেখুৱাই আছোঁ এতিয়া চাওক এয়া হৈছে ভিতৰৰ ৰুমটো এস্থেটিক পূৰা আচল মাইনা ভাল লাগিছে নে নাই আউটকামটো বহুত ধুনীয়া এতিয়া ইয়াৰ পৰা বহুত ধুনীয়া ধুনীয়া ফটো যাব আমাৰ ইনষ্টাগ্ৰামত কোৱা আইডিটো কৈ দে য়েছ অবভিয়াছলি অ'কে ফ'ল' কৰিলে যাতে দেখা পাই যাব ফটোজবোৰ আৰু এইখন আইনা যে মোৰ আজিৰ কাৰণে ধেৰ ফটো উঠিম মেকআপ কৰিম ফটো উঠিম এতিয়া আৰু ঘূৰিব যাম সেইটো পিছত কৈ আছোঁ গাইজ পিছত কম শব্দটো ঘূৰি নাহিলে কাৰণ বাৰ লগত বৈদ্য কাজিয়া লাগিলে এটা গেট ৰেডি উইথ মি ভিডিঅ' বনাইছিলোঁ আধা ৰাস্তাৰ পৰা ঘূৰি আহিছোঁ যিহেতু কথা নিমিলিলে তাইৰ লগত মোৰ সেইকাৰণে ভাবিছোঁ যে এতিয়া মৰ্ণিঙে যাম আপোনালোকৰ সৈতে একেলগে শিৱসাগৰখন এক্সপ্ল'ৰ কৰিম আৰু বাদ্যকে এইবোৰ আপোনালোকেতো জানেই ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাগে আপোনালোকেতো জানেই ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাগে লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল আৰু নতুন এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ সৈতে